গুড মৰ্নিং গুৱাহাটী সময় এতিয়া পুৱা 7:16 সময় যে কিমান সলনি হ'ল আছে কেৱল কামৰ কামৰণি আহৰি নাই কাৰো ৰাতিপুৱা কি গধূলি মনত পৰে কেতিয়াবা শৈশৱৰ সেই পঢ়াশালী ভাইটক কৰা ধেমালি পাঁচবিধ গোন্ধ থকা ফুলৰ নাম কোৱা কোনে কোনে পাৰিবা কোৱা গোলাপ তগৰ আৰু বাইদেউ আপুনি সেই বুলি স্মৃতি বিচাৰি ওলালো আজি মা মই আহিছো দেই এইটো শুনিছো কোনে মিউজিক কৰিছে পৰাণে কৰিছে মিউজিক কোনে গাইছে গম পাবা ৰবা কোনে গাইছে লগত লৈ যাম নয়ন নীলি মুখো আজি আপুনি এতিয়া কিন্তু গানটো আপোনাৰ মুখেৰে শুনিম ওকে হেতেলি বিচাৰি নেপালি নিয়ৰৰে বুকুতে ৰাতি ৰাতি ফুলিলি উৰে ঐ বুকুতে কি হবাই খুন্দিলে তাৰেনো বেজাৰ হেৱালি ফুলিলে হেৱালি হেৱালি তই ৰাতি ফুলা ফুল সময়বোৰক যদি টাইম মেচিনত ভৰাই থব পাৰিলোহেঁতেন পুৰণি কাগজত লিখি থোৱা শব্দবোৰক চকুলৈ ভাহি অহা আজিৰ ভাৱক নতুনকৈ গীতৰ কথাত প্ৰাণ দি পেলালোহেঁতেন কেশৱ কি হ'ল নোযোৱা নেকি বাকীখিনি সুৰ কৰা নাই দিয়ক মোবাইলটো দিয়ক মই এবাৰ ট্ৰাই কৰোঁ তাক কেশৱদাহঁত কিমান পালে ফোন এটা ৰ'বা কৰিছোঁ হেল্ল' পাই আছো এই ৰঙীয়া হাইস্কুল পাৰ হৈছো এটি দুটি পাহি সৰি বুকু খনি সুদা কৰি সুগন্ধি তই দিলি যে বিলাই উকা বুকুৰ চোতালতে কেঁচা কলি যাই কান্দে হেৱালি মোৰ কেনি বাহেৰা তোৰেনো বেজাৰ চিকিমিকি তৰাবোৰে জোন বায়ে মাগিলে বিদায় হেৱালি হেৱালি পালেহি তই ৰাতি ফুলা ফুল স্মৃতিবোৰ এনেকুৱাই নেকি বাৰে বাৰে লুকাই সোমাই পিছে ভেঞ্চাৰৰ পৰা চৰকাৰী হোৱা শেৱালিয়ে মনৰ খলমত এইবাৰ বা কি বতৰা কঢ়িয়াই আমাৰ অতিথিসকল ইতিমধ্যে আহি পাইছেহি এতিয়া আমাৰ কণমানি ভণ্টিজনীয়ে নয়নদাক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব এয়া আমাৰ মঞ্চত প্ৰিন্সিপাল ছাৰৰ কণমানি কি নাম তোমাৰ তন্ময় কেপি অধিকাৰী তন্ময় কেপি অধিকাৰী তুমি কি কৰি ভাল পোৱা গান গাই গান গাই ভাল পোৱা গান এটা শুনাব লাগিব নহয় তল সৰা শেৱালিয়ে কানে কানে আহি কলে মৰম আজি মুঠিতে হেৰাই ৰঙা ৰঙা গোলাপ পাহি নহয় জানা হেৱালি ক্ষণে ক্ষণে চিনাকি হেৰা বব
বচা মনতে দৌৰিছা পাৰোতে ঠিকনা হেৰালে লগ পাম লগ পাই ভাল লাগিলে কি গাৰ্লফ্ৰেণ্ড নেকি নহয় শেৱালী বাইদেউৰ এক্স ষ্টুডেণ্ট টেট মাষ্টৰণী জইন কৰিছে আজি মই আকৌ গাৰ্লফ্ৰেণ্ড বুলিয়ে ভাবিছিলোঁ শাৰদীয় বতৰত সুৰিলে শেৱালি আমি শুনিলো 92.7 বিগ FM-ত নয়ন নীলিমৰ কণ্ঠত আৰু কেশৱ নয়নৰ কথাৰে আৰু ষ্টুডিঅ'ত আজি কথা পাতি আছো কেশৱ নয়নৰ সৈতে শেৱালিৰ বিষয়ে